বিটিচিৰ উন্নতিৰ যুদ্ধ এয়া প্ৰগতিৰ সমন্বয়নৰে এয়া নৱ প্ৰস্তুতি BPF-এ আনিব এতিয়া সোণোৱালী সুৰক্ষিত জনগণ চৌদিশে অগ্ৰগতি BPF আহিব BTC বাচিব BPF আহিব চিৰাঙত মানে খাম্ফাচারে কেটেও না জিখে আর ওর মানে কি অপশন নাই মানে জিখা অপশনই নাই আর কি আমার ডাইরেক্ট হাগ্রামা শিব সারা আইছে এই কারণে আমার পাবলিকগুলা আজি ইমান গেদারিং হয়েছে ভাল লাগিছে আর সার পায়া কারণে পাইছে কারণে সব মানে আমার যিমান ট্রেক্টরের মানুষগুলাও আহিয়া মানে সারক মানে পুরা সাপোর্ট করেছে আর কি ওইটাই আর কি এইটো প্লাস মই কি বুলি ক'ম এইটোতো হাগ্ৰামা ছাৰ লগত কেতিয়াও নাহে কিন্তু নিজে যিমানখিনি সম্পত্তি আছে এইটো মানে ধ্বংস কৰি ল'ব এইটোৱে খাটাং আৰু কেতিয়াও নিজিতে হয় কেতিয়াও নিজিতে আমি জিতিব নিদিম হয় আৰু ভোট নিদিওঁ আমাৰ ৰাইজৰ যিমান পটেঞ্চিয়েল দুৱাৰ যিমানখিনি পাব্লিক আছে কেতিয়াও ভোট নিদিব আমাৰ আগত যিনি নাংগল চৰকাৰ আছিল এইটো বিচাৰি আছিল এতিয়া কাম কৰিব পৰা নাই আৰু ইতিমধ্যে মানুহে মানে UPPL দলক প্ৰত্যাখ্যান কৰিছে কাৰণ UPPL দলৰ যি ফাঁকিবাজি কাম আৰু সেই দলতে তেওঁ জইন হৈছে বা যোগদান কৰি পেলাই এতিয়া UPPL হৈ তেওঁ ইয়াতে নমিনেশ্যন ফাইল কৰিছে কিন্তু আমি দেখা মতে ফটিং চিৰাং দুৱাৰত আজি 70% মানুহে BPF-ত আছে বেলেগ যি দল আছে নাছে মই নাজানো কিন্তু খাম্পা ইয়াতে কোনো প্ৰভাৱ পেলাব নোৱাৰে কথা খাটাং ঘূৰাই আনিম আকৌ এবাৰ বিৰোধী শক্তিৰ অহংকাৰ কৰিমে আমি নৱজাগৰণৰ এই ঢৌ আনিমে BTC প্ৰগতিৰ